ছাৰ মোৰ ইয়াতো ক'ব আপোনালোকৰ কেনেকুৱা লাগিলে কৰ্মশালা দি কৈ দিয়ক কোৱা সুন্দৰ ভাল লাগিলে ন ধুনীয়া এটা পৰিৱেশ মনটো দা ধুনীয়া বঢ়িয়া মোৰ লগত কৰ্মশালা দি কেনেকুৱা লাগিলে সেইটো তোমাৰ লগত সঁচাকৈ বহুত ভাল লাগিলে মানে ভাষাই বুজাব নোৱাৰা ভাল লাগিলে বহুত ধুনীয়া আৰু শিকোৱা শৈলী তোমাৰ বহুত ধুনীয়া আপুনি পেপা বজায় নেকি এনেই বজায় আৰু এনেই থকা হ'লে দিলোহেঁতেন খালি মানে এতিয়া মাইকটো লৈ আছে যে সেইকাৰণে নিদিওঁ আৰু আপোনাৰ একেবাৰে ভিতৰৰ ফালে যিকেইখন গাড়ী সোমাই থৈছে পাৰিলে তেওঁলোকে গাড়ীখন আপুনি কৈ দিয়ক কেনেকুৱা লাগিলে ইয়াত মৰাণত বিহু কৰ্মশালা কৰি বহুতেই ভাল লাগে মই একেৰাহে ৩-৪ বছৰ কৰ্মশালা কৰিছোঁ বহুত ভাল লাগে আৰু অডিয়েঞ্চেও যথেষ্ট ছাপোৰ্ট কৰে আৰু বিশেষকৈ আমাৰ নাচনীসকল ভাল যে শিকোৱা সকলোৰ লগতে মিলাই পেলাই আমি কৰ্মশালা কৰি আছোঁ বৰ সুন্দৰ এটি কৰ্মশালা হৈছে দেই ধন্যবাদ এইবিলাক আমাৰ নাচনীবিলাক এতিয়া সাজু হৈছে আজি শেষৰ দিন সকলোৱে নাচিব মিলিজুলি গাৰ্জেনসকলেও একেবাৰে শেষত নাচিব কিয়নো আজি মুখ্য আকৰ্ষণ নীল আকাশ আৰু কুসুম কৈলাশ আহি আছে কি কওঁ মই চাইছিলোঁ ব্লগ চাইছিলা ভাল লাগিছে মই ছাবস্ক্ৰাইবো কৰিলোঁ লাইকো দিওঁ কিন্তু মই সদায় নাচাওঁ কেতিয়াবা ভাল লাগিছে কাপোৰযোৰ থেংক ইউ ফৰ ইয়ৰ কমপ্লিমেণ্ট প্ৰিয় বিহুৱা বৰ্তমান আমাৰ কুসুম দা দলৰ এগৰাকী সদস্য মাজু নাচনীখিনিৰ সৈতে ঢোলত সংযোগ কৰা জ্যোতি মহন্ত কেনেকুৱা লাগিলে নাচি জীৱাৰ লগতে লতাশিলৰ বিহুৱানী মৰাণৰ গৌৰৱ নিগমণি সঞ্চোৱা যোৱা বৰ্ষত জীৱাৰ আয়োজন কৰা বিহুৱানী প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী তথা এই বিহু কৰ্মশালাৰ যিখন বহাগৰ নতুন বৰ্ষৰ কেলেণ্ডাৰ প্ৰস্তুত কৰি আনিছোঁ নাচনীবিলাক দেখি কেনেকুৱা এই কেলেণ্ডাৰখনি আনুষ্ঠানিকভাৱে বঢ়িয়া ন উন্মোচন কৰিব এইটো একেবাৰে ঘৰৰ অনুষ্ঠান আৰু মোৰ এটাই ভাল লাগে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বহাগৰ বিহুৰ প্ৰাক মুহূৰ্তত মৰাণৰ আচলতে এইখন ফিল্ড হ'লে এটা বেলেগ ধৰণৰ জীপাল হৈ উঠে নাচনীয়ে এটা বেলেগ উৎসৱমুখৰ পৰিৱেশ হৈ যায় আৰু আজি পৰিৱেশটো আজি মাজতে দুবছৰ নোহোৱা হৈ গৈছিলে কিন্তু আজি আকৌ বহুত দিনৰ পিছত আজি এই পৰিৱেশটো আহিছে বেলেগ ভাল লাগিছে বিনামূলীয়া আচলতে ইয়াত প্ৰশিক্ষণ শিবিৰ হয় সমন্বয় সংস্কৃতি গোষ্ঠী এটা খুব এটা বলিষ্ঠ মানে পদক্ষেপ আনহাতে লকডাউনটো এইবিলাক চলি আছিলে তো খুবেই ভাল আচলতে বিনামূলীয়া দিয়ে যে সেইকাৰণে বেছি ভাল আৰু সকলোকে তোমাৰ ইউটিউব চেনেলটোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোকে দেই সকলোৱে ফূৰ্তি কৰিব আনন্দ কৰিব আৰু সকলোৱে জীৱনলৈ হাঁহি আৰু সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰ কামনা কৰিছোঁ প্ৰগ্ৰেম প্ৰেক্টিছ চলি আছে কাৰ্যসূচীক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ থাকিল কাৰ্যসূচীটা লৈছোঁ বাকীসকলে সকলোৱে পাব চিন্তা কৰিব নালাগে সৰু গোটটোক একেবাৰে আমাৰ সহযোগীসকলক দি শেষ কৰি পেলাওক সৰু গোটটোক একেবাৰে দি শেষে কৰি পেলাওক এতিয়া
কাৰণে মনলৈ আহিছা তোমাৰ কেনেকুৱা লাগিছে চৰি মানে কৰ্মশালালৈ আহিছা ভালেই লাগিছে শিকালোঁ কি শিকিলে নাছিলে আৰু সেয়াই আৰু তোমালোকৰ পাৰ্টিটো গ'ল নাচি পিনে মই দেখুৱাম বাৰু মানে যিমানখিনি শিকাইছিলোঁ যিমানখিনি কষ্ট কৰিছিলোঁ সিমানখিনি নহ'লগৈ আৰু উপায় নাই আৰু পোৱালি উপায় নাই মানে সৰু হৈছে বুজিও নাপায় খোজকাঢ়িব পাৰিছেহে যেনে তেনে সেইবিলাককো লৈ আনিছে উপায় নাই আৰু এতিয়া চলি থাকিব আৰু এনেকৈ আৰু এটি অনুষ্ঠান আছে নাযাব ভদ্ৰকৃষ্ণ গগৈ ইয়াত আমাৰ হৈ মৰম যাচিবৰ কাৰণে আমাৰ অতিথি নবীন গগৈ ছাৰক অনুৰোধ জনাইছোঁ জ্যোতি মহন্ত লখিমপুৰৰ পৰা আহি পেপাৰত আমাৰ সহায় কৰিছে তেওঁ এবাৰ অংশগ্ৰহণ কৰিছে আমাৰ প্ৰথমবাৰ লাগি এখনি গামোচা আৰু সম্বৰ্ধনা পত্ৰ তেখেতৰ আমাৰ হৈ মৰম যাচিছোঁ ল'ৰাকেইটা এখন দিব থাকি গৈছে ল'ৰা থাকি গৈছে নেকি মৰাণৰ গৌৰৱ মৰাণৰ প্ৰথমগৰাকী ডিৱাই বহুৰাণী মৰাণৰ প্ৰথমগৰাকী লতাশিলৰ বহুৰাণী মই মাধৱ ৰঞ্জনক আহি আমাৰ ৰীতামণি মাধৱ ৰঞ্জনৰ মৃগান্দা দুগৰাকীয়ে ৰীতামণিক আমাৰ হৈ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰক গামোচাখন দি লগ ধন্যবাদ বৰ আনুষ্ঠানিক যোৱা বছৰ ডিৱাই ফ্ৰণ্ট পৰ্যায়ত ভকতা ছোৱালী বা হাবিং দলৰ নাচনী পূৰ্বতে ৰংমনতো আছিল মিউলাই ছোৱালী এবাৰ ৰংমনৰ নাচনী আমাৰ মাজত
আমাৰ দুজন শিল্পী উপস্থিত নাই নিত্যানন্দ চুতীয়া তেখেত শইকীয়া তেখেত মৰাণ কলেজৰ বিভূতিলভ হৈ এইফালে চাই দিবা দেই এইফালে চাই দিবা ৰৈ দিলে ভাল হ'ব নি ৰৈ দিওঁ 5 মিনিট নে কি বাৰু
এজনী মই পাওঁ কি জানিবা মনে মিলা এজনী মই পাওঁ ছোৱালী ধুনীয়া নহয় ধুনীয়াবোৰ আমালৈ নৰয় বঢ়িয়া বঢ়িয়া আজি আমাৰ মৰাণৰ 10দিনীয়া কৰ্মশালা শেষ হ'ল আৰু এই মাত্ৰ এতিয়া ঘৰ পালোহি ঘৰ পাই এতিয়া আকৌ মই নলবাৰী যাম আজি ৰাতিয়ে যাম নলবাৰীত 7টা বজাত মোৰ গাড়ী আছে আৰু ইয়াৰ পাছত কি হয় নলবাৰীত গৈ আমি কি কৰোঁ তাৰ পিছৰখিনি আমি পিছত চাম ঠিক আছে আপোনালোকে চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ Você